এয়া চাওক আপোনালোকে ৰাতিপুৱাৰ 3:40 হৈছে। হেই গাইজ, আপোনালোকে চাৰিওফালে চাওক, এন্ধাৰ এন্ধাৰ এন্ধাৰ। আৰু এতিয়া ৰাতিপুৱাৰ টাইম হৈছে 3:47। আৰু এতিয়া আমি এটা সুন্দৰ ৰাইডত যাবলৈ ওলাইছোঁ চাইকেলেৰে। আমি আমাৰ 10জনমান লগৰ ল'ৰাই আপোনালোকক এটা সুন্দৰ ৰাইড দেখুৱাম বুলি ভাবিছোঁ, ফ্ৰম সলমৰা টু দাৰাগাঁও। আপোনালোকক আমি বাটত যিবিলাক আমাৰ এক্সপিৰিয়েঞ্চ হয় সেই সকলোবিলাকে আপোনালোকক দেখুৱাই থাকিম। তো এতিয়া আমি ৰাইড ষ্টাৰ্ট কৰিছোঁ। এয়া আমি যাই আছোঁ। এয়া চাওক, সকলোফালে এন্ধাৰে এন্ধাৰ। আৰু আমি এতিয়া আমাৰ ৰাইড ষ্টাৰ্ট কৰিছোঁ। আমি এতিয়া যাই আছোঁ ইয়াৰ পৰা। অ'কে আছে। এয়া আমি এতিয়া যাই আছোঁ আমাৰ গন্তব্য স্থানকলৈকে। আপোনালোককো লৈ যাই আছোঁ, বলক। তাতে একদম আজি ফূৰ্তি তামচা কৰিম, একদম হিলাই দিম পূৰা দাৰাগাঁও আজি। বলক বলক, একদম বলক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. মোৰ লগত অভিজিত দাস, হাই কৰি দিয়া। আমি এতিয়া যাই আছোঁ, একদম পূৰা ফূৰ্তি তামচা কৰি আছোঁ। বাকীবিলাকে পিছত আহি আছে, আগতে কেইটামান আছে। যাই আছোঁ আৰু, বলক নাকি। Along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. এয়া আমি কৈঠালকুছি আহি পালোঁ। এয়া কৈঠালকুছিৰ চক এইটো। এয়া ৰাতিপুৱাৰ কৈঠালকুছিৰ চকৰ দৃশ্য চাই লওক আপোনালোকে। এতিয়া আমি কৈঠালকুছি পালোঁ। এয়া চাই লওক, কৈঠালকুছি ষ্টেচন। Turns to sun rays. And on we'll go, through the wastelands. এয়া আমি এতিয়া বৰমা পাৰ হৈ আহিলোঁ আৰু আমাৰ গন্তব্য স্থানলৈকে 31 কিলোমিটাৰ আছে। আমি লাহে লাহে যাই আছোঁ আৰু একদম ভাগৰতে আমাৰ গা কেম্বা লাগি গৈছে। এতিয়া আমি মচলপুৰ আহি পালোঁ। ইয়াতে আমি এটা কুইক ব্ৰেক লৈছোঁ। আমি ইয়াতে এটা চাহ খাম। ইয়াতে আমাৰ আছে ৰাজদীপ, ৰাজদীপ ইফালে হিৰক আছে, আমাৰ ইফালে অভিজিত আছে। আমি সকলোৱে চাহ খাম। চাহ খাই আৰু আমাৰ ৰাওনা আগলৈ কৰিম। বাকীকেইটা ভিতৰত আছে।
আহি পালোঁ এই পাহাৰখন আমি দেখোঁ হৈছোঁ আপোনালোক দেখুৱাই আছোঁ ৰ'ব পাহাৰখন ৰ'ব এয়া আমি সৌখন পাহাৰ আপোনালোকে দেখিছে পাহাৰখনৰ ওচৰলৈকে আমি যাই আছোঁ এই পায়ে আছোঁ আৰু পাহাৰখন আপোনালোকে চাই থাকক আছোঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ ভাল লাগিছে ভাগৰ লাগিছে না বহুত লাগিছে তামাম ভাগৰ লাগিছে মই যাম পাইছোঁ প্ৰথমবাৰৰ কাৰণে ইমান জেগা চাই আমি এতিয়া যাই আছোঁ আমাৰ গন্তব্যস্থললৈকে আমাৰ শলমাৰৰ পৰা দাৰাগাঁওলৈকে 60 কিলোমিটাৰ হয় অহা যোৱা 120 কিলোমিটাৰ আমি 120 কিলোমিটাৰ আজি চাইকেল চলাম এতিয়াৰ পৰা আমি আমাৰ গন্তব্যস্থান পাম হৈছোঁ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ব্লগ বনাই আছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটোত লাইক এটা কৰি দিব তেতিয়াহে আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ পাম আমাৰ আজিৰ এই চাইকেল ৰাইডটোৰ মটিভ হৈছে যে মানুহে আজিকালি চাইকেল নচলায় আজিকালি মানুহে সৰু সুৰা কামতেই নিজৰ বাইকখন বা কাৰখন লৈ কিনে সকলো হৈ যায় চাইকেল ব্যৱহাৰ নকৰে আজিকালি মানুহে আচলতে আমি চাইকেল পৰ্যাপ্ত পৰিমাণে হ'লে ব্যৱহাৰ কৰিব লাগে আমাৰ যিবোৰ কাম আমি চাইকেলটো কৰিব পাৰোঁ সেইবোৰ কাম আমি চাইকেলটো কৰিব লাগে আজি বাইক আৰু কাৰৰ ব্যৱহাৰৰ কাৰণে আমাৰ পৰিৱেশৰ প্ৰদূষণ বাঢ়ি গৈছে সেইকাৰণে আজি আমাৰ এই চাইকেল ৰাইডটোৰ মটিভ হৈছে আমি মানুহলৈকে এটা মেছেজ দিব বিচাৰিছোঁ যে সকলোৱে চাইকেল চলাব লাগে প্ৰভু ঈশ্বৰ নাইদকাৰ একদম পূৰা সৰু চৰি টানি ধৰিছে একদম পূৰা আৰু বেছি নাই 4 কিলোমিটাৰ আছে এখানতে গৈ পালি আৰু বাপৰে জেগা তাতে একদম পেট ফালা দি পূৰা ভাগাত দিম পূৰা একদম আমি প্ৰায় আহি পালোঁ এতিয়া আপোনালোকক আমি ইয়াৰ পিছত নজাৰাটো দেখাই আছোঁ আপোনালোকে চাই থাকক গাইজ কাৰো অৱস্থা নাই একদম সকলোৰে অৱস্থা একদম কাঢ়ি লৈ গৈছে একদম পূৰা খোজকাঢ়ি যাব লগা হৈ গৈছে ভৰি একদম বিষতে একদম নোহোৱা হৈ গৈছে একদম বেছি জেগা নাই আৰু অলপমান আছে কিন্তু মানে ইয়াৰ ইমান ডেঞ্জাৰ ৰাস্তা মানে কি ক'ম আপোনাৰ চাইকেল চলাব ধৰি খোজকাঢ়ি যাব লগা হৈছে চাই থাকক আপোনালোকক দেখাই আছোঁ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে প্লিজ চাওক আমি কেনেকুৱা জেগা আহি পালোঁ একদম পাহাৰৰ ওচৰত আহি পাইছোঁ ক'বলৈ মানে ভাষা নাই একদম আৰু একদম মানে ভাগৰ লাগিছে আমাৰ আপোনালোকে চাই যাওক ফাইনেলি আমি ইয়াতে এতিয়া আহি পালোঁ এই তলত নদীটো আছে আপোনালোকক তালৈকে লৈ যাওঁ আপোনালোকে চাই থাকক নদীটো আমাৰ মানে আৰু অৱস্থা নাই দিয়ক অৱস্থা একদম কাঢ়ি লৈ গৈছে আৰু বলক এতিয়া আমি তললৈকে নামি যাই আছোঁ একদম সুৰংগ ৰাস্তাৰ দৰে একদম পথ বাপৰে ৰাস্তা কি ডেঞ্জাৰ ৰাস্তা নাজাৰা
একদম মোহিত হৈ গৈছোঁ বাপৰে বাহ ভয়ে লাগে বে क्या प्लेस है भाई লাহে লাহে কিন্তু বহুত ডেঞ্জাৰ আছে চালিয়া একদম চালিয়া ৰে এয়া পাই গ'লো কি জেগা আহি পালোঁ ৰে বাপৰে বাপ ঐ ভালদৰে কিন্তু ভালদৰে भाई क्या नजारा है रे क्या नजारा है ओ ভালদৰে কিন্তু ভালদৰে अपना शायद लोग ना की नजारा है क्या नजारा है जीवा किन्तु कष्ट होइछि एते आइ किने सब कष्ट নহয় গৈছে একদম পুরা মন চন একদম ভরে লাগি গৈছি কি কম মানে यार কবলে ভাষা নাই ফ্রেন্ড কল আমি আতে লগত টিফিন লৈ আহিছিলোঁ আৰু এতিয়া ইয়াত আমি আহি পাইছোঁ আৰু আমি টিফিন খাম বুলি ভাবিছোঁ এতিয়া সকলোৰে টিফিনবোৰ খুলিছে এয়া মই টিফিন আনিছোঁ এয়া ইফালে সকলোৱে টিফিন খাই আছে এয়া পৰক দাস টিফিন খাই আছে এয়া ৰাজু টিফিন খাই আছে চাটনি অলপ দা ৰাজু আৰু চাটনি দা এ চাটনি লাগে চাটনি দা এয়া আমি চাইলক আমি এটা গাড়ি আছো মোবাইল আছে মোবাইল নাই ভাই নাই এতিয়া আমি দাৰাগাঁও পিকনিক প্লেছৰ পৰা আমি ঘৰমুৱা হৈছোঁ তাতে আমি প্ৰায় এঘণ্টামান থাকিলোঁ কিন্তু তাতে থাকোঁতে বৰষুণ আহিল সেইকাৰণে আমি তাতে বেছি সময় থাকিব নোৱাৰিলোঁ সেইকাৰণে এতিয়া আমি তাৰ পৰা উভতিছোঁ এতিয়া আমি ৰিটাৰ্ণ ঘৰলৈকে যাই আছোঁ তাতে আমি বেছি সময় নাথাকিলোঁ কাৰণ তাতে বৰষুণ আহিছিল সেইকাৰণে আমি তাত প্ৰায় 1 ঘণ্টামান থাকিছিলোঁ 1 ঘণ্টা পিছত আমি তাৰ পৰা ৰিটাৰ্ণ আহিলোঁ এতিয়া আমি ঘৰলৈ যাই আছোঁ এতিয়া আমি কৈঠালকুছি পালোঁ ৰিটাৰ্ণ আহি আছিলোঁ আমি এতিয়া কৈঠালকুছি পালোঁ আৰু ঘৰলৈ বেছি নাই অলপ আছে তো হেই গাইজ এতিয়া গধূলি 7:30 বাজিছে আৰু আমি প্ৰায় আহি ঘৰ পালোঁগৈ এতিয়া আমি ধনতলা পাইছোঁ আপোনালোকক আহাৰ জাৰ্নিটো নেদেখালোঁ আৰু সেয়া ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিলোঁ আশা কৰিলোঁ আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ শ্বেয়াৰো কৰি দিওঁ ভিডিঅ'টো গুড বাই